তেজপুৰ মহানগৰীত এতিয়া পূজা চাবলৈ আহিছোঁ আমি দুটাই আৰু স্কুটি চলাই আহিছোঁ। উপায় নাই, ইয়াতে গাড়ী চাড়ী সোমাব নোৱাৰে, বহুত জাম তাৰ মানে আৰু বহুত মানুহ হৈছে। আৰু তেজপুৰ বুলি ক'লে পূজা মানে তেজপুৰ যে এক প্ৰকাৰে তেনেধৰণৰ দৃশ্য আজি সুলভ হৈ পৰিছে। আৰু তেজপুৰৰ এইটো এটা পথ দেখিছে আপোনালোকে আৰু যথেষ্ট জনসমাগম হৈছে তেজপুৰত। আৰু হাই দোষ আমি দেখুৱাম আপোনালোকক। টিকিবাৰী অন্যতম এখন দুৰ্গা পূজা স্থলী আৰু আমি আহি উপস্থিত হৈছোঁ এই দুৰ্গা পূজা স্থলী আৰু দুৰ্গা পূজা স্থলী দেখুৱাম। আৰু ইয়াত তাঁতশাল বব আহিছে, তাত বোৱা দেখিছোঁ দৃশ্য দেখুৱাম। তাঁতশাল এখন আছে আৰু তাঁতশাল দেখুৱাবলৈ দেখিছে আপোনালোকে। ইয়াত তাঁতশাল এইদৰে সজাই ৰাখিছে কেতেকীবাৰী পূজাস্থলী যি উদযাপন সমিতি। আৰু ইয়াত আহিছে তুমি তাঁতশাল কি ধৰণে বোৱা সেই বস্তুটো দেখুৱাই দিব। ইয়াত দেখিছে আপোনালোকে তাঁতশাললৈ বহিছে, তাঁতশাল আছে ইয়াত। দোলা নহয় জানো, দোলা আছে আৰু এটা লেম যদিও যান্ত্ৰিকতা যুগতো এইদৰে লেম ৰাখি থৈছে আৰু লেম আছে ইয়াতে। লেমৰ পাছতে আপোনালোকক আমি দেখুৱাম। ইয়াত দেখিছে আপোনালোকে এইদৰে হেণ্ড চেনিটাইজাৰ কৰিবৰ বাবে, যাতে প্ৰৱেশ কৰাৰ আগতে হেণ্ড চেনিটাইজাৰ কৰি যাব লাগিব, সকলোৱে হেণ্ড চেনিটাইজাৰ কৰা ব্যৱস্থা কৰিছে। আৰু ইয়াত দোলা ৰাখি থৈছে আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে উদযাপন সমিতিয়ে। আৰু ইয়াত আৰু এটা বস্তু আছে, আৰু এটা বস্তু আমি দেখুৱাম। ইয়াত তিলপিঠা কিদৰে অসমীয়া পৰম্পৰা তিলপিঠা কিদৰে ভাজে তাৰ কিছু দৃশ্য ৰাখি দিছে। সম্পূৰ্ণভাৱে ঢেঁকী ৰাখি দিছে, ঢেঁকী দেখিছে আপোনালোকে, ঢেঁকী সজাই ৰাখিছে আৰু চালনী। আৰু ইয়াত আছে ডলা আৰু চালনী। অসমীয়া যি সংস্কৃতি ইয়াত জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে উদযাপন সমিতিয়ে। ইয়াত দেখিছে আপোনালোকে ক'ভিড-19ৰ মাজতে এই পূজাখন এইদৰে উদযাপন কৰিছে এইবাৰ। আৰু আমি পূজাস্থলী যি দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ দৰ্শকসকলক। তেজপুৰৰ পূজা মণ্ডপে আমি গৈছোঁ আৰু পূজা মণ্ডপে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া দেখিছে আপোনালোকে তেজপুৰ কেতেকীবাৰী অন্যতম এখন দুৰ্গা পূজা স্থলী। আৰু কেতেকীবাৰী দুৰ্গা পূজা স্থলী আমি কেতেকীবাৰী দুৰ্গা পূজা স্থলী ইয়াৰ দৃশ্য। থাকবে মা আর কতক্ষণ। জানাবো আজ আমারে মনের আশা, যেন এমনে এই জীবনে থাকে এমনই ভালোবাসা। মায়ের ভাষণ হবে রে আজ, চলছে বড় নারতি নাচ। ঢাই কোড়া কোড়ো ঢ্যাম কোড়া কোড়ো তোলে রে মাতন, ঢাকের তালে কোমর দোলে, খুশিতে নাচে মন। আর কতক্ষণ মায়ের রূপে মন
খুশিতে নাচে মন। আজ বাজা কাসর জমা আসর, থাকবে মা আর কতক্ষণ।